বন্ধুসকল, আজি আমি আলোচনা কৰিম ইছৰোৰ আহিবলগীয়া মিছন চন্দ্ৰযান 2ৰ বিষয়ে। গোটেই পৃথিৱীত ইছৰো এটা এনেকুৱা স্পেচ এজেন্সি যাৰ সফলতাৰ কাহিনী দিনে দিনে বাঢ়ি আছে। এইবাৰ ইছৰোই নিজৰ ভৰসা লৈ এটা নতুন অনুসন্ধানত নামিছে, যাক চন্দ্ৰযান 2 কোৱা হৈছে। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এনেকুৱা আৰু মহাকাশৰ বিষয়ে জানিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব। চন্দ্ৰযান 2ৰ বিষয়ে কোৱাৰ আগতে চন্দ্ৰযান 1, যাক 2008 চনৰ 22 অক্টোবৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান কেন্দ্ৰৰ পৰা PSLV-C2 ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল। পিছে এই মিছনটো 2009 চনৰ 28 অক্টোবৰত সংযোগ বিচ্ছিন্ন হৈ ইয়াতে থমকি ৰ'ল। চন্দ্ৰযান 2 ভাৰতৰ চন্দ্ৰযান 1ৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ দ্বাৰা বিকশিত চন্দ্ৰলৈ পঠিওৱা দ্বিতীয় মহাকাশযান। এই মহাকাশযানক GSLV Mark 3 ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰাৰ যোজনা আছে। চন্দ্ৰযানত মূলতঃ 3টা ভাগ থাকিব: লুনাৰ অৰ্বিটৰ, লেণ্ডাৰ আৰু ৰভাৰ। এই সকলোৰে বিকাশ ইছৰোৱে কৰিছে। ভাৰতৰ চন্দ্ৰযান 2 2019 চনৰ জানুৱাৰী মাহত উৎক্ষেপণৰ যোজনা কৰাইছে, কিন্তু বৰ্তমান ইয়াৰ তাৰিখ একো ঠিক হোৱা নাই। ইছৰোৰ মতে এই অভিযানত বিভিন্ন নতুন নতুন টেকন'লজি ব্যৱহাৰ তথা পৰীক্ষণৰ লগতে নতুন নতুন প্ৰয়োগ কৰিব। এই মহাকাশযানখন 3290 কিলোগ্ৰাম ওজন হ'ব। পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব 3,84,400 কিলোমিটাৰ। তথ্য অনুসৰি ই যেতিয়া চন্দ্ৰৰ কক্ষপথ পাব, তেতিয়া লেণ্ডাৰ অৰ্বিটৰ পৰা বেলেগ হ'ব আৰু ই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। অৰ্বিটৰ চন্দ্ৰৰ পৰা প্ৰায় 100 কিলোমিটাৰ ওপৰত থাকিব আৰু ই চন্দ্ৰক প্ৰদক্ষিণ কৰিব। লেণ্ডাৰ অৱতৰণ কৰাৰ পিছত লেণ্ডাৰৰ পৰা 6টা চকাযুক্ত ৰভাৰে চন্দ্ৰৰ ভূপৃষ্ঠত চলিব। ইয়াৰ ওজন প্ৰায় 20 কিলোগ্ৰাম আৰু ইয়াত এটা 3D কেমেৰা আছে। ই ৰাসায়নিক বিশ্লেষণ, তাত থকা মাটি, শিল, বালিৰ নমুনা আৰু ফটো সংগ্ৰহ কৰি অৰ্বিটৰ মাধ্যমেৰে প্ৰতি 15 মিনিটৰ মূৰে মূৰে পৃথিৱীলৈ পঠিয়াই থাকিব আৰু ই 14 দিন সম্পূৰ্ণ কৰাৰ পিছত শ্লিপ মোডলৈ গুচি যাব। তাৰ পিছত বৈজ্ঞানিকসকলে এই আশা কৰিব যে চন্দ্ৰৰ এই অংশত সূৰ্যৰ ৰশ্মি পৰিব য'ত ৰভাৰ অৱতৰণ কৰিছিল। ইয়াৰ ফলত সূৰ্যৰ ৰশ্মি পৰি ৰভাৰত থকা ছলাৰ পেনেল পুনৰ ৰিচাৰ্জ হৈ যাব আৰু এনেকুৱা হোৱাৰ পিছত ৰভাৰত সূৰ্যৰ ৰশ্মিৰ দ্বাৰা ইয়াক জীয়াই তোলা হ'ব। হয়তো ই আৰু কামৰ বাবে সক্ৰিয় হৈ উঠিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।